দুই ধৰণৰ লাড্ডু বনালো মিঠেৰে গুড়াৰ লাড়ু মানে জাহাচালৰ গুড়া আৰু এয়া আছে তিলৰ লাড়ু নমস্কাৰ বন্ধু বান্ধৱীসকল স্বপ্নালী হৃহৰ ভ্লগছৰ অন্য এটা ভিডিঅ' লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আৰু এইকেইদিনটো মানে বিহুৱে লাগি আছে লাড়ু পিঠা বনালো আৰু এতিয়া তেল পিঠা চিঠা তিলৰ লাড়ু কৰিব ৰৈয়ে গৈছে মই আজি তাকে কৰিম বুলি ভাবিছো এতিয়া ফটাফট ভাতকেইটা বনাই লওঁ তাৰে আগতে মানে এটা কাম আছে তাকে কৰি আহোঁ ৰাতিপুৱা ভিডিঅ'টো ষ্টাৰ্ট কৰিহে থলো একো মানে দেখুৱাবই নোৱাৰিলো মানে হৃদয়ৰ লগত দৌৰতে একো কামেই নহয় কিবাকৈ ভাতখিনি বনালো তাৰ পিছত আৰু চাফচিকুণ বোলা কাম কিছুমান আছিল বিহু বুলি তাকে কৰিলো আৰু পাকঘৰটো চাফা কৰিবলৈ থাকিয়ে গ'ল কালিলৈকে কৰিব লাগিব আজি মানে লাড়ু পিঠা লাড়ু মানে তিলৰ লাড়ু আৰু মিঠেৰ লাড়ু মানে গুড়ৰ লাড়ু বনাম বুলি ভাবিছো আৰু এইফালে তেল পিঠাখিনি কালি ৰাতিয়ে মানে গুলি থৈ দিছো এতিয়া বনাম তাকে ভাবিছো অকমান দেখুৱাও নহলে ভিডিঅ' নবনালে ৰৈয়ে যাব ভিডিঅ' দিয়াও নহব কালিটো মানে উৰুকাই হ'ল উৰুকাৰ দিনা আৰু একো নকৰো কেৱল ৰাতিপুৱা চাফচিকুণখিনি কৰিম লাড়ু পিঠা বনোৱাটো মানে কালি নকৰো আৰু মই মানে পাৰ্লাৰটো যোৱা নহল এইবোৰ কামৰ কাৰণে আৰু ভিডিঅ' এৰি মানে একদম যাব নোৱাৰি আৰু নিলেও দৌৰি থাকে চাৰিওফালে একো মানে নহয় ভিডিঅ'ৰ কাৰণে সোনাইতে অকমান বুজা আছে তাইৰ লগত ইমান প্ৰব্লেম নাই কি কৰিব আৰু এয়ে মহিলাৰ জীৱন যিয়ে নহওক এতিয়া লাড়ু পিঠাখিনিটো বনাবই লাগিব মই ষ্টাৰ্ট কৰোঁ আৰু অকমান দেখুৱাম কেনেদৰে বনাওঁ এনেকুৱাকৈ কালি ৰাতিয়ে মই এইখিনি তিয়াই থৈছিলোঁ ইয়াত মানে বৰা চাউলৰ গুড়ি দিছোঁ সেইকাৰণে মই আটা দিয়া নাই আৰু বৰা চাউলৰ গুড়ি নিদিলে আটা দিব লাগে কিন্তু এতিয়া ইয়াত অকমান বেকিং সোডা দিব আছে বাকি গুড় নাৰিকল আৰু মানে ভাত খোৱা চাউলৰ গুড়ি আৰু বৰা চাউলৰ গুড়ি অকমান দিছোঁ মই ইয়াত কিমান বা গুলাৰ পিছত বেছি আহিছে মই মানে আন্দাজত দিওঁ মই হিচাপটো ক'ব নোৱাৰো এতিয়া বনাই দেখুৱাই আছো কেৰাহীটো গৰম হ'বলৈ দিছো ৰিফাইনখিনি দি দিলো এইফালে মোৰ পিঠাখিনিও ৰেডি হ'ল এতিয়া মই আটা মাৰিব ধৰিছোঁ আটা আৰু ময়দা লগ কৰি মাৰিছোঁ এইখিনি হৈছে তেল পিঠা দেখুৱাই দিছোঁ আটাখিনি মানে মাৰিছোঁ আমি পৰঠাও খাম আৰু কাটা নিমকি দুটামান বনাম এতিয়া ৰাতি খোৱাৰ কাৰণে পৰঠা বনাইছোঁ মই এনেকৈ আগতে মানে পিঠাখিনি কৰি একদম ভাগৰ লাগি গ'ল কিবা কিবি কৰিব লগা আছিলে আৰু তিল ভাজিব লগা আছিলে নহ'ল আৰু কোম্পানীৰ পৰা মাছ আৰু ৰুটি দিছে মাছ আৰু ৰুটি ঠাণ্ডা ডাইনিঙত মই দিম যোৱা কলেগে আৰু এইফালে হাজবেণ্ড আৰু ঘৰৰ সৰু ভাইটিজনে দোকানত খানা খাব এতিয়া আমি সেইকাৰণে ভাবিছোঁ পৰঠাকে খাই দিওঁ পৰঠাও হৈ গ'ল আমাৰ এতিয়া খাম এখন মানে মিক্স ভাজিও বহাইছোঁ মই এখন মিক্স ভাজি বহাইছোঁ এনেদৰে খাম বুলি ভাবিছোঁ আৰু মাছৰ আঞ্জা যদি কোনোবাই খাই খাব আৰু আকৌ মাতবা যাওক আকৌ মাতি যা ৱাও ভেৰি টেষ্টি গোন্ধটো যে ইমান ধুনীয়া আহিছে নহয় ইমান ধুনীয়া গোন্ধ কেই পিস দিছে 3 পিস দেনা 7 পিস তুমি কি মাখলা চালাদ এখন লাগে বড় ৰেডি মোৰ কাইখন ৰেডি বাকি আহাই নাই বিচু ভাজি সোনাই খালে ভিডিঅ' অহা নাই তিলৰ লাড়ু বনোৱাৰ কাৰণে তিলকেইটা প্ৰথমতে ভাজি ল'ম মই কালিয়ে ধুই থৈ দিছিলোঁ ধুনীয়াকৈ শুকুৱাই থৈছোঁ অলপকৈ ভাজি ল'ম একদম মানে ফুটি উঠিছে এতিয়া এইখিনি হৈয়ে গ'ল নমাই থৈ দিম
এতিয়া যেহেতু মই গুড়া লাড়ু বনাম সেইকাৰণে এয়া জহা চাউলৰ মই গুড়া অকণমান মিক্সিতে খুন্দি থৈ দিছিলোঁ এইখিনি মানে ইয়াত গৰম কৰি ল'ম আমি লাৱাই থোৱা বুলি কওঁ গুড়াখিনিও গৰম কৰা হৈ গ'ল এয়া গুটি গুটি হৈছে মানে হৈ গৈছে আৰু এতিয়া গুড়া লাড়ুখিনি দিয়াৰ কাৰণে এফাল নাৰিকল লৈছিলোঁ মই তাকে ভাজি ল'ম গুড়া লাড়ুখিনি দিয়াৰ কাৰণে চিৰাও দিছোঁ মুঠিমান একেলগে ভাজি ল'ম নাৰিকল আৰু চিৰাখিনি ভজা হ'লে এতিয়া এটা হিচাপত মই এই আমাৰ জুলীয়া মিঠৈ আনিছে জুলীয়া মিঠৈটো দি দিম অলপ ঠাণ্ডা হ'ব দিব লাগিব পুৰা ধুনীয়াকৈ সানি ল'লোঁ গৰম এইখিনি টাইমতে কৰি ল'ব লাগিব নহ'লে মানে একদম ঠাণ্ডা হ'লে লাড়ুৱে নহ'ব আঠা আঠা হয় অলপ এনেদৰে পিহি দিলে মানে একদম গোল গোল হৈ যায় তিলৰ লাড়ুকেইটা ৰেডি হ'ল এতিয়া মানে ইয়াত মিঠৈ অকণমান আছিলে অকণমান পানী দিম দি এতিয়া গুড়া লাড়ুকেইটা বনাম আৰু গুড়া লাড়ু যিহেতু তিল দিয়ে গতিকে এইখন কৰাছে ব্যৱহাৰ কৰিছোঁ আমাৰ গুড়খিনি হ'লে চাওক সূতা সূতা উঠিছে হৈ যাব নহ'লে বহুত টাইট হ'ব মই জুলীয়া গুড় লৈছোঁ প্ৰায় 2 কাপমান হ'ব তাত এই হেতাখনেৰে 2বাৰ নে 3বাৰ পানী দিছোঁ গুড়াখিনি লৈছিলোঁ মই জহা চাউলৰ সেইকাৰণে মানে গন্ধটো ধুনীয়া হৈছে
আমাৰ লাৰু ৰেডি তিলৰ লাড্ডু খটখটীয়া হৈছে একদম আৰু এই হৈছে গুড়াৰ লাড্ডু খটখটীয়া এতিয়া এইখিনি অকমান ঠাণ্ডা হ'লে ভৰাই থৈ দিব লাগিব ফেলে লাৰুখিনি হোৱাৰ পিছত মই ইয়াত অলপ বেলেগ ধৰণৰ মানে বিস্কিট বনাওঁ বুলি ভাবিছিলোঁ পিছত ইমান এটা ভাল নহ'ল তথাপিতো দেখুৱালো আনফালে আমাৰ মাইনুক মাতিছোঁ কাটা নিমকি ভাজিবলৈ ভালেইখিনি কাটা নিমকি মানে ভাজি আছে তাই মই কাটা নিমকি ভাজাত মানে ইমান এক্সপাৰ্ট নহয় আৰু ভাগৰো লাগিছে আৰু ইফালে মাদাৰ ইন লয় নাৰিকলৰ চিৰা বনোৱাৰ কাৰণে নাৰিকল হিৰুৱাই আছে ইফালে ফাদাৰ ইন লয় কাটা নিমকিৰ কাৰণে ৰুটি বেলি আছে